নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ ইউটিউব চেনেল ৰদালি অসম চেনেলটিলৈ। আৰু এয়া আজি আমি বিশেষ এটা ঠাইত গৈ আছোঁ আৰু এয়া আপোনালোকে আমাৰ ভিডিঅ'টি চাই থাকক। ক'ত গৈ আছোঁ, কিয় গৈ আছোঁ, সকলোবোৰ গম পাব। আৰু এয়া হৈছে দৰং জিলাৰ ঐতিহাসিক পথৰুঘাট। আৰু আমি এতিয়া বৰ্তমান গৈ আছোঁ দৰং জিলাতে অৱস্থিত এখন ঐতিহাসিক সত্ৰ, খতৰা সত্ৰৰ ওচৰত এখন গাঁও দগীয়াপাৰা। আৰু সেই দগীয়াপাৰা গাঁওখনতেই এগৰাকী বিশেষ ব্যক্তিয়ে তেওঁৰ নিজৰ শিল্পকলাৰে বিভিন্ন ধৰণৰ মূৰ্তি বনাই সেইবোৰক তেওঁ জীৱন্ত ৰূপ দিবলৈ চেষ্টা কৰিছে। আৰু এয়া আপোনালোকে দেখিছে, এয়া খতৰা সত্ৰ। বৰষুণ দিয়াৰ কাৰণে আমি ইয়াত অলপ ৰ'বলগীয়া হৈছে আৰু খন্তেক ৰৈছোঁ বৰষুণ জাক এৰালৈকে। আৰু বৰষুণ জাকত কি কৰিম, আৰু ওচৰতে থকা দোকানকেইখনৰ অলপ ভিডিঅ' কৰিছোঁ, যিহেতু এই দোকানবোৰত খতৰা সত্ৰলৈ অহা দৰ্শনাৰ্থীৰ কাৰণে প্ৰয়োজনীয় বস্তুসমূহ পোৱা যায়। আৰু এক ধুনীয়া পৰিৱেশ আৰু এক ভক্তিৰসত ডুব গৈ থাকে এই ঠাইখিনি। আৰু আমি আহি এয়া খুৰাৰ ঘৰ পালোঁ। আৰু খুৰাৰ ঘৰত দেখিছেনে কিমান মানুহ। এয়া আপোনালোকে দেখিছেনে, খুৰাজনে ইমান ধুনীয়াকৈ আমাৰ চৰ্দাৰ ভূপেন হাজৰিকাদেৱক জীৱিত ৰূপ দিবলৈ চেষ্টা কৰিছে। কেৱল ভূপেন হাজৰিকাদেৱকেই নহয়, এয়া ফ্ৰেণ্ডছ চাওকচোন, এয়া গাঁৱৰ একদম হোজা আইতা এগৰাকীক তেওঁ নিৰ্জীৱ পদাৰ্থ কিছুমানেৰে তৈয়াৰ কৰিছে আৰু জীৱন্ত ৰূপ দিবলৈ চেষ্টা কৰিছে। এয়া নাঙল বনাই থকা ককা এগৰাকীকো তেওঁ বনাই জীৱন্ত ৰূপ দিছে। আৰু আপোনালোকেও যদি সময় পায় তেনেহ'লে দৰং জিলাৰ যি খতৰা সত্ৰৰ কিছু দূৰতেই খুৰাৰ ঘৰ অৱস্থিত। খতৰা সত্ৰও দৰ্শন কৰক আৰু খুৰাৰ শিল্পকলাও চাই যাওক। আৰু এয়া দেখিছেনে ফ্ৰেণ্ডছ, ইমান ধুনীয়াকৈ সজাই পৰাই থৈছে খুৰাই। নিজৰ যি প্ৰতিভা, সেই চব প্ৰতিভাৰে বিভিন্ন ধৰণৰ বস্তু বনাবলৈ চেষ্টা কৰিছে আৰু ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। আৰু আজি তেওঁৰ ঘৰত মই অকলে অহা নাই, আহিছে বহুকেইজন অসমৰ ডাঙৰ ডাঙৰ ইউটিউবাৰ। আৰু তেওঁলোকৰ সৈতে আজি গোটেই পৰিৱেশটো মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আহকচোন আমি আগত চাই লওঁ আজি এই গোটেই অনুষ্ঠানটো আমি উপভোগ কৰোঁ। অ' ডিম্পুদা কেনে লাগিলে? হা ফ্ৰেণ্ডছ, এতিয়া আমি খুৰাৰ ঘৰৰ পৰা ওলালোঁ আৰু এতিয়া ডিম্পুদা, সুভাষ দা আৰু দীপজ্যোতি দাৰ লগতে আৰু বহুকেইজন ব্যক্তি আছে। আৰু আমি গৈ আছোঁ এতিয়া বৰ্তমান ঐতিহাসিক খতৰা সত্ৰ মন্দিৰলৈ। আৰু ডিম্পুদা গৈ আছে আৰু মনটো ভাল লাগি আছে। আৰু এয়া ডিম্পুদা, সুভাষ দা আগত আৰু আমি পাছে পাছে গৈ আছোঁ। আৰু হাই ডিম্পুদা, এয়া কিবা সুধিছে ডিম্পুদাই। আৰু চাওকচোন ফ্ৰেণ্ডছ, এয়া ডিম্পুদাক মাত লগাই গৈছে। ফাইনেলি পাই গ'লোঁ ঐতিহাসিক খতৰা সত্ৰ মন্দিৰ আৰু দৰং জিলাৰ চিপাঝাৰ অঞ্চলত অৱস্থিত। সঁচাকৈয়ে ফ্ৰেণ্ডছ, ঐতিহাসিক খতৰা সত্ৰৰ যি পৰিৱেশ, এই পৰিৱেশে সকলোকে মুগ্ধ কৰি আহিছে। আৰু আপুনিও এবাৰ খতৰা সত্ৰ দৰ্শন কৰিবলৈ আহিবচোন। আৰু ভিডিঅ'টি ইমানেই। আৰু মোৰ যদি ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ইয়াক খতৰা সত্ৰৰ ভিতৰৰ অলপ দৃশ্যাংশ দেখুৱাইছোঁ। আৰু ইয়াৰ লগে লগে এই ভিডিঅ'টিৰ পৰা মই বিদায় মাগিছোঁ। জয় আই অসম।